হাই হেল্ল' গাইজ মোৰ নতুন এটা ভিডিঅ' আপোনালোক নমস্কাৰ মানে মই অৰুণাচল পালোহি মানে অৰুণাচল বৰ্ডাৰ পালোহি তাৰপিছত এই ফৰ্ম চৰ্ম মানে এপ্লাই কৰিছে লগত আৰু বাইকখনত না মানে পতকা লগাই দিলোঁ মানে আজি 15 আগষ্ট নাই অৰুণাচল যাম মানে ফৰ্ম চৰ্ম এপ্লাই কৰিছে মানে ভিডিঅ' চিডিঅ' কৰিব নিদিয়ে বলক গাইজ বৰ্তমান মানে আমি ৰখি দিলোঁ মানে এইটো দেখিছে এইটো ইমানে মুতে নহয় মানে ইমানে মুতে তাত এইটো গৌপ লগাই দিলোঁ মানে হেলমেট আজি গৌপত মানে কৈ চাম বুলি হৈছিলে মানে ইমান ভালকৈ নাজানো সেইটো মানে গৌপ ইউজ নকৰিলোঁ আৰু ঐ তই কিমান মুতিবি আহি পেলা মানে ইমানে মুতে আজি আহোঁতে মানে 4বাৰমান মুতিলে মই সেইকাৰণে ইয়াক আনিব মন নাখায় আৰু আমি এইটো ৰাস্তাই মানে এইটো ৰাস্তাই মানে চিধা গৈ থাকিম মানে ই চলালেতো এবাৰ মই চলাম মানে বহি ভাগৰ লাগে ন মানে এইখিনি কিনি ল'লোঁ এইখিনি চাপ ক্লিপ ল'লোঁ আৰু পানী বটল দুটা মানে এই পইচাটো মই দিয়া নাই ই দিছে কাৰণ ড্ৰাইভৰ মই হ'লোঁ ন সেইটো কাৰণে এই আনিব লাগিব জয় অসম নহয় জয় ইণ্ডিয়া বল নাই জয় ইণ্ডিয়া মানে গৈ থাকোঁ আৰু বাইকখন মই চলাম যিহেতু ধৰ বাইকখনত বহি ল'লোঁ এইখন এনে চাওক আৰু তেল আজি ফুল ভৰাইছিলোঁ এই দুখাত গ'ল মানে বহুত আহিলোঁ ন আৰু ই মানে নকৰা আগতে বহি ল'লে আৰু থৈ যাবি ন না গাইজ বাইকখন মানে পৰি গ'ল তোল মানে এইটো চাওঁ না চাই আছে এইখন ন এই হেলমেটটো দেখিছে এইটো হেলমেট মানে টাটাটো লিখীয়া বাজে টাটা গাড়ী লিখীয়া বাজে মানে টাকাং মানে আৰু ই মানে ভালকৈ বাইকখন চলাব নাজানে সেইটো কাৰণে ৰখি মানে গেটটো চেটটো সোমাই যায় মানে ব্ৰহ্মপুত্ৰ এখন মানে এখন অৰিজিনেল ব্ৰহ্মপুত্ৰ মানে অৰিজিনেল মানে একেবাৰে অৰিজিনেল গাইজ আমি মানে কামলা পালোহি কামলাত পাই মানে বাইকখন চাইখন থৈ দিলোঁ মানে এইকেইটা চাউকখন সোমাই গ'ল মানে সৌখন কামলা বুলি লিখা আছে মানে গাইজ মানে চাবিটো পাহৰি গৈছিলোঁ চাবিটো পাহৰি গ'লে মানে বাইকখন লৈ যাব ন আৰু চাউকচোন খোৱা বস্তুখিনিও পাহৰি গৈছোঁ এইখিনি থৈ গ'ল হ'ব নেকি এই আমাৰ পেট চেট মৰি যাব মানে আৰু চাওক মানে ইমানেই ধুনীয়া মানে চাওক মানে মই প্ৰথমবাৰ মানে মানুহ বহুত আহিছে ইয়াত মানুহ ন বহুত আহিছে ঐ কিবা অৰ্ডাৰ দিব গৈছিল নেকি কক চাওমিন মানে এই কক চাওমিন দিছিলে পইচা চইচা মই নিদিওঁ মানে চবে মানে বাইকত জাতীয় পতাকা আনিছে দেচোন মানে ইমানেই ধুনীয়া লাগিছে আৰু ইয়াক মই বডিগাৰ্ড ন মোৰ বডিগাৰ্ড হিচাপে নিব লাগিব মানে এইখন ৰিজৰ্ট মানে ওপৰত সোমাই যাওঁ মানে সোমাই আৰু কি দেখোঁ তাক চাওঁ মানে ইমান ধুনীয়া ইয়াত কিবাকিবি মানে খাব হ'লে আপোনালোকে অৰ্ডাৰ চৰ্ডাৰ দিব পাৰিব মানে প্ৰথমবাৰ আহিছোঁ ন মানে এই কি ক'ব মানে এই বহিবলৈ খোৱা বস্তু হ'লে সেইটোত বহিব পাৰিব মানে তিনিজন ৰখিব 1 2 3 4 4জনে বহিব পাৰিব মানে ইয়াত বহি লৈছে মানে চবে আৰু কিবাকিবি খাই লওঁ প্ৰথম মানে এই চাওকচোন মানে ইমান ধুনীয়া লাগিছে মানে এখন গেট মানে অ'পেনিং গেট মানে ভিতৰত সোমাই যাওঁ মানে এই চাওক মানে ইয়াত গা ধুবলৈ বহুত মজা লাগিব মানে ইয়াত বহি দৈ খাব পৰা যাব মানে পানী বহুত ঠাণ্ডা আছে মানে ইয়াত গা ধুই মানে বহুত মজা হয় মানে পানী কিমান মজাকৈ বহিছে মানে বেকগ্ৰাউণ্ডটো দেখাওঁ ন সেইটো কাৰণে গান এটা লগাই দিওঁ ষ্টাৰ্ট আৰু মানে গাইজ আমি মানে কি আৰু মানে ইয়াত কিবাকিবি খাই আছে নহয় সেইবোৰ মানে দেখাব পৰা নাযাওঁ মানে এইদিকে মানে ইমান ধুনীয়া দলং আছে মানে ব'লক আপোনালোকে চাই থাকিব মানে চাওক এইখন মানে এখন কাঠৰ দলং মানে বহুত ধুনীয়া লাগিছে এইদিকে মানে পানী আহি আছে মানে পাহাৰৰ পৰা পানী আহিছে মানে চাওক ই মানে এই ভিডিঅ' চিডিঅ' কৰিছে মাক কথা মই জীৱনত প্ৰথমবাৰ আহিছোঁ মানে মই আগতো ইমান মানে ধুনীয়া জেগা এখন মানে কি ক'ব মানে এইদিকে চাওক মানে গা পা ধুই আছে আৰু মই গা ধুলে জাঙিয়া পিন্ধি আহিলোঁ নহয় জাঙিয়া পিন্ধি ধুলে লাজ লাগে দেচোন নুধুও বাদ দে বেলেগ নহয় গাইজ কামলালৈ আহিছিলোঁ মানে কামলালৈ আহি মানে ইমানে বৰষুণ দিছে মানে চিপ বৰষুণ দিছিলে মানে মই ভবা নাছিলোঁ যে বৰষুণ দিব মানে আজি বতৰটো ডাৱৰীয়াও কৰিছিলে দেচোন বৰষুণ দিবই আৰু ইনো ইয়াত বহিয়ে ল'লে চাওকচোন মানে কি কাম আৰু বহিয়ে কাম আছে আৰু খাবলৈ দিছিলে অৰ্ডাৰ সৌফালে কিন্তু বহিছে আৰু ইয়াত বোলে খাবলৈ নহয় ফটো মাৰিবলৈহে বহিছে আৰু লগত ময়ো মাৰিম দেচোন লোককনো কি ইনচাল্ট দিম আৰু ন চাওক এইফালে ন কামলালৈ যিমানে চাপি আহিলোঁ সিমানে ঠাণ্ডা লাগি আহিলে মই ভাবিছিলোঁ জেকেট এটা পিন্ধিম বালে পিন্ধে নেকি জেকেট নিপিন্ধো মানে চৰি কিবা ভুল হৈ গ'ল চাগে মানে ইয়াক মানে ফটো একপি মাৰি লওঁ দেচোন মানে বৰষুণ দিছে অলপ সোমাই ল'ম মোবাইল চোবাইল তিতি গৈছে ন ভোক লাগে ভাই মানে ইয়াত আমি খাবলৈ অৰ্ডাৰ চৰ্ডাৰ দিছিলোঁ মানে ই মানে অকল খাওঁ মানে
মানে ই ন ই ফটো মাৰিবলৈ দেখা নাই প'জ দিছে গৌ চেলাকাটো না লাগিছে মানে চশমাযোৰ মাইকী লেডিছলৈকে বহি পিন্ধিছে মানে এইবোৰ ল'ৰা কাৰণে কাম নাই মানে এই ফকতীয়া অকল ফটো মাৰিব আহে মানে সেইখন মোৰ বাপেৰে বনাইছিলে হয় নহয় ঐ মোৰ বাপেৰে বনোৱা নহয় নহয় ক জলি এই এখন ময়ে বনাইছোঁ চা না সি বনাইছিলে মোৰ বাপেৰৰ নাম পপুলাৰ কৰিম বুলি ভাবিছোঁ আহি গ'লে এটা ৰিজৰ্ট মানে ৰিজৰ্ট নহয় ইয়াততো ড্ৰিংকিং ৱাটাৰ প্ৰুফ মানে আকৌ ইয়াতো গাড়ী চাৰি আছে চাওকচোন ইয়াত এইখিনি এই বনখিনি ন বহুত মজা লাগিছে মানে বহুত প্লাষ্টিক টাইপৰ দেখিয়া লাগিছে মানে এইখিনি প্লাষ্টিক টাইপৰ নহয় মানে লগাই লৈছে ইয়াত মানে বহিব পাৰিব মানে মই ভাবিছোঁ গাৰ্লফ্ৰেণ্ডজনী জলদিয়ে পতাওঁ নেকি মানে ইয়াত এনেকৈ গৈ মানে বহিব পৰা যাব মানে আৰু কি এইখন ৰিজৰ্টত মানে এইডোখৰত ন আৰু ইয়াত ন তলত বহি মানে চাহ তাহ কি খাব পাৰে আপোনাৰ ওপৰত নিজৰ ওপৰত ডিফাৰেণ্ট যি অৰ্ডাৰ দিয়ে মানে আজিলৈ ভিডিঅ'টো ইমানখিনি মানে আগলৈ আকৌ বনাম